নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো আমাৰ মিক্স নিউজ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলে। বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু কণ্ঠশিল্পী দীপলিনা ডেকাক কেনেকুৱা পায়, তেওঁৰ গান শুনি আপোনালোকে কেনেকুৱা পায় এটা কমেন্ট কৰি জনাবচোন। কণ্ঠশিল্পী দীপলিনা ডেকাৰ জীৱনলৈ আহিল এটা বিশেষ দিন আৰু এই বিশেষ দিনটোনো কি হয় সেইটো আপোনালোকক এই ভিডিঅ'টোৰ মাজেৰে জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো অকমানো স্কিপ নকৰাকে শেষলৈকে চাই থাকিব। দীপলিনা ডেকাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে আজি মোৰ বাবে এটা বিশেষ দিন, কিছুমান কাম কৰিবলৈ পালে অন্তৰে শান্তি পায়, জি উঠিবলৈ, সেউজীয়া হৈ থাকিবলৈ, সেউজীয়া কৰি ৰাখিবলৈ সাহস পাওঁ। 3 মাহ আগত যেতিয়া তেওঁক প্ৰথম লগ পাইছিলোঁ, তেওঁৰ চকুত দেখিছিলোঁ অজস্ৰ সপোন আৰু আত্মবিশ্বাস। ক'ব নোৱাৰাকৈ আমাৰ মাজত হৈ পৰিছিল এটা আত্মিক সম্পৰ্ক, বায়েক ভায়েকৰ। মই তেওঁক কথা দিছিলোঁ তেওঁৰ পৰৱৰ্তী কাব্যপুথিখন প্ৰকাশ কৰিবলৈ যিমান পাৰোঁ সহায় কৰিম। কথামতেই কাম হ'ল। বহু প্ৰত্যাহ্বান নেওচি তেওঁ 50টা কবিতাৰ পুথি সাজু কৰিলে আৰু আমি ছপাবলৈ সেইখন প্ৰেৰণ কৰিলোঁ। তেনেতে আহিল প্ৰকাশকৰ কথা। সাহিত্যৰ পৃথিৱীত তেনেই নগণ্য অভিজ্ঞতাৰ বাবে কাৰোবাৰ কাষ চাপিবলৈ সংকোচ কৰাত ভাবিলোঁ নিজেই কৰোঁ, নাম দিলোঁ মৰম প্ৰকাশন। আচলতে মৰম শব্দটো মোৰ আটাইতকৈ প্ৰিয় শব্দ আৰু ভাবোঁ যে আজিৰ তাৰিখত আমাৰ সমাজত সকলোতকৈ প্ৰয়োজনীয়। গতিকে মৰম প্ৰকাশনৰ প্ৰথমখন কিতাপ ধ্ৰুৱজ্যোতি দাসৰ এমুঠি হৃদয়ৰ কবিতা আপোনালোকলৈ বুলি আগবঢ়ালোঁ। ধ্ৰুৱৰ এইখন 4ৰ্থ কবিতা সংকলন আমাক উৎসাহিত কৰিব বুলি আমি আশাবাদী। আজি নিজৰ সাধ্যানুযায়ী অনুষ্ঠিত কৰা উন্মোচনী অনুষ্ঠানত মোৰ নিমন্ত্ৰণী ৰক্ষা কৰি উপস্থিত হোৱা আটাইলৈ মোৰ আন্তৰিক ধন্যবাদ। এই অনুষ্ঠানটোত উপস্থিত আছিল দীপলিনা ডেকাৰ লগতে নীলিম কুমাৰ, পাৰ্থসাৰথী মহন্ত, নিতুমণি শইকীয়া, অৰ্চনা বৰঠাকুৰ, চক্ৰপাণী পৰাশৰ। শেষত দীপলিনা ডেকাই আৰু দুটামান কথা লিখিছে। শেষত এটা কথা ক'ব খোজোঁ, আমি এই দুদিনীয়া পৃথিৱীত বাস কৰি কাৰ কি ধৰ্ম, কাৰ কি জাতি বৰ্ণ, কোন কিমান ধনী দুখীয়া নাচাই প্ৰথম মানুহ হিচাপে পৰিচয় দিওঁ আহক। কোন কিমান ধুনীয়া, কাৰ কোন প্ৰতিদ্বন্দ্বী এইবোৰ আলোচনা নকৰি সাহিত্য, গল্প, কবিতা বা ভাল সংগীতৰ চৰ্চা কৰোঁ আহক। মানৱীয় দায়িত্ববোধেৰে সকলো ওলাই আহোঁ আহক। নতুন প্ৰজন্মও সাহস পাব, লগতে কিমান যে সুখী হ'ব সমাজখন, আপুনি আমি সকলো। সঁচাকৈ মৰমৰ কণ্ঠশিল্পীগৰাকীয়ে এটা খুব সুন্দৰ কাম কৰিছে।